সকলোকে প্ৰণাম জনাইছোঁ। আজি এই ভিডিঅ'টোত তুলি ধৰিম ৰি আখৰটোৰ জন্ম কথা। ইয়াৰ পৰা ভাৰতীয় লিপি আৰু ভাষাৰ দিশৰ বহু কথা সকলোৱে দেখা পাব। যিসকলে তথ্যৰ দিশৰ পৰা কথাবোৰ চাব খোজে, এই কথাখিনি কেৱল তেওঁলোকৰ বাবে। ঐতিহাসিক ক্ষেত্ৰত কোনে কি কথা কৈছে, তাতকৈ প্ৰত্নতাত্ত্বিক তথ্যই কি কয়, তাৰ যুক্তিযুক্ততা কিমান, সেইটোহে মূল কথা। ইণ্ডিয়ান পালিঅ'গ্ৰাফী গ্ৰন্থখন হ'ল পেছোৱাৰ বিশ্ববিদ্যালয়ৰ প্ৰত্নতত্ত্বৰ মুৰব্বী অধ্যাপক আহমদ হাছান দানিৰ। গ্ৰন্থখনত তেওঁ হিন্দু সভ্যতাৰ লিপিৰ পৰা আৰম্ভ কৰি অশোকে ব্যৱহাৰ কৰা ধম লিপি, খৰস্তি লিপিকে ধৰি অষ্টম শতিকাৰ শেষৰ ৰাষ্ট্ৰকূট ধ্ৰুৱৰ পত্তদকাল লিপিখনলৈকে আখৰ আৰু তাৰ স্বৰবৰ্ণৰ লগত যুক্ত ৰূপবোৰ 50খন প্লেটৰ ছবিৰে সৈতে তুলি ধৰিছে। অধ্যাপক দানিয়ে হিন্দু সভ্যতাৰ প্ৰত্নতাত্ত্বিক সাক্ষ্যত পোৱা প্ৰাণীৰ দৰে, বস্তুৰ দৰে, ডিম্বাকৃতি বা তাৰ অংশৰ দৰে, ত্ৰিভুজ, কোণ আৰু পূৰণ চিহ্নৰ দৰে, চতুৰ্ভুজ বা তাৰ অংশৰ দৰে, সংখ্যা, ব্ৰেকেট বা অন্যান্য চিহ্নবোৰক 4খন প্লেটত তুলি ধৰিছে। অশোকৰ লিপিৰ আখৰ আৰু তাৰ স্ববৰ্ণৰ লগত যুক্ত ৰূপবোৰ 4খন প্লেটত দেখুৱাইছে। ইয়াৰ পিছৰ ভাৰতীয় লিপিক 16টা ভাগত ভাগ কৰি তাৰ প্ৰত্যেকৰে বৰ্ণ আৰু স্ববৰ্ণযুক্ত ৰূপবোৰ দুখন প্লেটত তুলি ধৰিছে। শ্ৰীলংকাকে ধৰি পূব এছিয়াৰ লিপিৰ ছবি 8খন প্লেটত তুলি ধৰা আছে। খৰস্তি লিপিৰ বৰ্ণ আৰু তাৰ স্ববৰ্ণৰ লগত যুক্ত ৰূপবোৰ তুলি ধৰিছে 2খন প্লেটত। মুঠ 50খন প্লেটত এই গ্ৰন্থখনৰ লিপি আৰু তাৰ স্বৰবৰ্ণৰ লগত যুক্ত ৰূপবোৰ তুলি ধৰা আছে। হিন্দু সভ্যতাৰ লিপিৰ পৰা অষ্টম শতিকাৰ শেষলৈকে আখৰবোৰৰ ছবি তুলি ধৰা এই প্লেটবোৰত ৰি বৰ্ণটো থকাৰ প্ৰত্নতাত্ত্বিক সাক্ষ্য দেখা নাযায়। অধ্যাপক এ কে সিঙে ডেভেলপমেণ্ট অফ নাগৰী স্ক্ৰিপ্ট গ্ৰন্থখনত প্ৰত্নতাত্ত্বিক সাক্ষ্যৰ সহায়ত দেৱনাগৰী লিপিৰ আখৰবোৰ তুলি ধৰিছে। ইয়াৰে অষ্টম শতিকালৈকে আখৰ থকা 13 নং প্লেটখনতো ৰি আখৰটো দেখা নাযায়। অৰ্থাৎ অধ্যাপক সিঙে অধ্যাপক দানিৰ দৰে ভাৰতীয় লিপিৰ প্ৰত্নতাত্ত্বিক অধ্যয়নত অষ্টম শতিকালৈ ৰি বৰ্ণটো থকাৰ কোনো প্ৰত্নতাত্ত্বিক সাক্ষ্য দেখা পোৱা নাছিল। অধ্যাপক সিঙে ইয়াৰ পিছত নৱম আৰু দশম শতিকাৰ বৰ্ণবোৰ পৃথকে বিশ্লেষণ কৰিছে। নৱম শতিকালৈকে বৰ্ণবোৰ তুলি ধৰা 43 নম্বৰ প্লেটখনতো ৰি আখৰটো নাই। ৰি আখৰটোৰ ইতিহাস জানিবলৈ অধ্যাপক সিঙৰ গ্ৰন্থৰ দশম শতিকাৰ বৰ্ণবোৰৰ ছবি তুলি ধৰা 73 নং প্লেটখন মন কৰিব লাগিব। ইয়াত প্ৰথমবাৰৰ বাবে ৰিটো দেখা পোৱা যায়। অধ্যাপক সিঙে ইয়াৰ পুৰাতাত্ত্বিক সাক্ষ্য হিচাপে জবলপুৰ মধ্যপ্ৰদেশৰ লক্ষ্মণ দ্বিতীয়ৰ কাৰিতালাই ফলিখন তুলি ধৰিছে। অধ্যাপক সিঙৰ মতে ফলিখনৰ সময় 954 খ্ৰীষ্টাব্দৰ পৰা 974 খ্ৰীষ্টাব্দৰ মাজৰ যদিও একাংশ লোকে ইয়াৰ সময় একাদশ শতিকা বুলিও ক'ব খোজে। এই ফলিখনৰ বিষয়ে CII 4PI 32ত প্ৰকাশ কৰা হৈছে। বেলেগৰ কথাবোৰ বাদ দি অধ্যাপক সিঙৰ মতে চালেও ৰি আখৰটোৰ জন্মৰ সময় হ'ল দশম শতিকাৰ দ্বিতীয়াৰ্ধ। ৰি আখৰটো ইয়াৰ জন্মৰ সময় বিচৰাৰ কাৰণ হ'ল সংস্কৃত শব্দটো লিখিবলৈ ৰি বৰ্ণটোৰ পৰা জন্মা ৰি কাৰডালৰ প্ৰয়োজন। দশম শতিকাৰ দ্বিতীয়াৰ্ধলৈকে ভাৰতীয় লিপিত ৰি বৰ্ণটো নাছিল। অধ্যাপক দানি আৰু অধ্যাপক সিঙৰ গ্ৰন্থৰ পৰা বুজা সম্ভৱ দশম শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰাহে সংস্কৃত শব্দটো লিখিব পৰা সম্ভৱ হৈছিল। অন্যহাতে শব্দ এটাৰ জন্ম হ'লেহে তাৰ লিখাৰ প্ৰয়োজন জন্মে। ৰিবিহীন অৱস্থাত ৰিকাৰ আৰু ৰিকাৰ অবিহনে সংস্কৃত শব্দটোকেই লিখিব নোৱাৰি, ভাষাৰ অৱস্থিতি থকাটো দূৰৰ কথা। ৰিটো নথকাকৈ ৰিকাৰৰ জন্ম কেনেকৈ হ'ব পাৰে সেইটো ডাঙৰ প্ৰশ্ন। অন্যহাতে অশোকে ব্যৱহাৰ কৰা লিপিৰ বৰ্ণমালাখনত ক্ষয় বৰ্ণটো নাছিল। সংস্কৃতত ক্ষত্ৰিয়ৰ দৰে ক্ষয় থকা বহু শব্দ আছে। দশম শতিকালৈকে ক্ষয়হীন বৰ্ণমালাৰে ক্ষয়যুক্ত শব্দ থকা ভাষা এটা কেনেকৈ লিখা হৈছিল সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। মই জনাত প্ৰতিজন ব্যক্তিয়ে কথাবোৰ তথ্য আৰু যুক্তিৰে পৰীক্ষা কৰে। অধ্যাপক দানি আৰু অধ্যাপক সিঙে প্ৰত্নতাত্ত্বিক সাক্ষ্যৰ সহায়ত গ্ৰন্থকেইখনৰ কথাবোৰ তুলি ধৰিছে। তেখেতসকলৰ এই কথাৰ আধাৰত দেখা গ'ল দশম শতিকালৈকে ৰিটো নাছিল। ৰি আখৰটোৰ অবিহনে ৰিকাৰৰ জন্ম আৰু ৰিকাৰ অবিহনে সংস্কৃত শব্দটো কেনেকৈ লিখা সম্ভৱ? যদি আগৰে পৰাই সংস্কৃত শব্দটো আছিল তেনেহ'লে সংস্কৃত ভাষাটো আছিল, আৰু যদি সংস্কৃত ভাষাটো আছিল কেনেকৈ সম্ভৱ ৰি অবিহনে কেনেকৈ লিখা হৈছিল? এই কথাবোৰ ভাষাৰ পণ্ডিতসকলে এতিয়া নিৰহ নিপানীকৈ বিশ্লেষণ কৰি তুলি ধৰাৰ প্ৰয়োজন। ৰিকাৰ আৰু ক্ষয় দশম শতিকাৰ আগতো আছিল বুলি ক'বলৈ প্ৰথমে অধ্যাপক দানি আৰু অধ্যাপক সিঙৰ গ্ৰন্থৰ এই কথাখিনি প্ৰত্নতাত্ত্বিক সাক্ষ্যৰে ভুল বুলি প্ৰতিপন্ন কৰিব পাৰিব লাগিব। এই দিশবোৰ সম্পূৰ্ণৰূপে নজনাকৈ এই প্ৰসংগত নেতিবাচক মন্তব্য কৰিলেও এই কথাবোৰৰ মূল্য কোনেও হ্ৰাস কৰিব নোৱাৰে। ধন্যবাদ।